নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকন প্ৰেছ কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষা যিটো প্ৰৱেশ পৰীক্ষাৰ সেই সম্পৰ্কত ইতিমধ্যে আৰচি লখিমপুৰ ইউটিউব চেনেলটোত এটা ভিডিঅ' আপলোড কৰা হ'ল গতিকে এই ভিডিঅ'টো হৈছে সেই ভিডিঅ'টোৰ দ্বিতীয় অংশ প্ৰথম অংশ ইতিমধ্যে ইউটিউবত আপলোড দিয়া আছে গতিকে সেই অংশটো চাই এই দ্বিতীয় অংশটো চালেহে আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ যিটো প্ৰচেছ সেই প্ৰচেছটো আপোনালোকে ভালকৈ বুজি পাব গতিকে ডেছক্ৰিপশ্যনত মই সেই লিংকটো দি থৈছোঁ ভিডিঅ'ৰ প্ৰথম পাৰ্টটো গতিকে আহকচোন এতিয়া আমি দ্বিতীয় পাৰ্টটো আলোচনা কৰোঁ গতিকে দ্বিতীয় পাৰ্টটো আলোচনা কৰাৰ পূৰ্বে মই এটা কথা কৈ থ'ব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BCom BSc কৰি আছে তেওঁলোকৰ হয়তো 6 চেমৰ পৰীক্ষা আগমুহূৰ্তটো 6 চেমৰ পৰীক্ষা হয়তো হৈছে চাগে বা হ'বলৈ আৰু দুদিনমান বাকী আছে হ'বলৈ হয়তো বাকীহে আছে মোৰ বোধে গতিকে সেই পৰীক্ষাৰ নিদিয়া আগতো কি কৰিব পাৰে এই এন্ট্ৰেন্স পৰীক্ষাটো এপ্লাই কৰি থ'ব পাৰে এইটো আবেদন কৰি থ'লেহে এন্ট্ৰেন্স পৰীক্ষাত পাছ হ'লেহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত MA MCom BCom কৰিব পাৰিব তাৰ উপৰিও এই শিক্ষা PG ৰিলেটেড কোৰ্স কৰিব পাৰিব গতিকে এন্ট্ৰেন্স পৰীক্ষাত আবেদন কৰিবৰ কাৰণে পাৰ্চেন্টেজ কিমান লাগিব তাত মই ভিডিঅ'ৰ পূৰ্বৰ অংশত কৈ থৈছোঁ এগ্ৰিগেট 45 আৰু মিনিমাম কোৱালিফিকেশ্যন 50% বুলি তাত উল্লেখ কৰা হৈছে যথেষ্ট কথা সেই ভিডিঅ'টোত আছে প্ৰায় 21 মিনিট ভিডিঅ' গতিকে সম্পূৰ্ণৰূপে বোধগম্য হ'বৰ বাবে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব তেতিয়া এই ভিডিঅ'ৰ দ্বিতীয় পাৰ্টটো চালে বুজি পাব প্ৰথম কথা এন্ট্ৰেন্সত পাছ কৰিবলৈ হ'লে BA BSc BComত আমাৰ ছাত্ৰ ছাত্ৰীসকল যি 3 বছৰীয়া কোৰ্স কৰিলে পঢ়ি আছে সেই তাৰ পৰাই প্ৰশ্ন আহিব গতিকে 3 বছৰত কি পঢ়িলে তাৰ ওপৰত ভিত্তি কৰি এন্ট্ৰেন্স পৰীক্ষাটো পাতিব গতিকে এন্ট্ৰেন্স পৰীক্ষাটোত ভাল মাৰ্কছ পালে ভাল পাৰ্চেন্টেজ এটা পালেহে কি কৰিব পৰা যাব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ব পৰা যাব বা নামভৰ্তি কৰিব পৰা যাব আৰু সেই ভিডিঅ'টো সম্পৰ্কে কৈ থোৱা আছিল 80% ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে আৰু বাকী 20% আদাৰ ইউনিভাৰ্চিটিৰ বাবে গতিকে মই ইমান ডিটেইলছ কৈ নাথাকোঁ এতিয়া আমি পইণ্ট নম্বৰ 3 লৈ আহিছোঁ ভিডিঅ'ৰ দ্বিতীয় অংশৰ পইণ্ট নম্বৰ 3 নেচাৰ অফ দ্য DUPGET মানে ডিব্ৰুগড় DUPGET মানে ডুপজেটৰ ফুল ফৰ্ম হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট তাত প্ৰকৃতিটো কেনেকুৱা হ'ব এন্ট্ৰেন্স প্ৰৱেশ পৰীক্ষাৰ প্ৰকৃতিটো কেনেকুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় সেইটো কথা কৈছে প্ৰথম আছে দ্য ডুপজেট শ্বেল বি অফ 100 মাৰ্কছ এণ্ড অফ 2 hours duration মানে 100 নম্বৰ প্ৰশ্ন আহিব 100 মাৰ্কছৰ প্ৰশ্ন আহিব আৰু সময় হ'ব 2 ঘণ্টা বি নম্বৰ ইট শ্বেল বি কণ্ডাক্ট ইন এ ছিংগল পেপাৰ অফ কনচাৰ্নেড ছাবজেক্ট কণ্টেইন 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যন MCQ কেৰিং 1 marks for each মানে কি বুলি কোৱা হৈছে পেপাৰখনত তোমালোকে যিয়ে BA কৰিছা বা BSc কৰিছা BCom কৰিছা তেওঁলোকৰ কাৰণে কি কৰা যাব 100টা কুৱেশ্যন থাকিব কুৱেশ্যন পেপাৰ এখনেই থাকিব 100টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটো মাল্টিপল চইচ কুৱেশ্যনে কিমান নম্বৰ বহন কৰিব 1 নম্বৰ প্ৰত্যেকটো নম্বৰ প্ৰশ্নত এটাকৈ 1 নম্বৰকৈ থাকিব C2 পঢ়িছোঁ দ্য কুৱেশ্যন পেপাৰ শ্বেল বি ইন ইংলিছ এক্সক্লুডিং দ্য লেংগুৱেজ ছাবজেক্ট কুৱেশ্যন পেপাৰবোৰ কি থাকিব ইংলিছত থাকিব বুলি কৈছে কিন্তু ভাষাৰ ক্ষেত্ৰত যেনে অসমীয়া ভাষাটোৰ ক্ষেত্ৰত কি থাকিব অসমীয়াতে থাকিব দেয়াৰ শ্বেল বি প্ৰভিজন অফ নিগেটিভ মাৰ্কিং অফ 0.25
marks for incorrect response to a question. ইয়াত কি বুলি কৈছে এটা কুৱেশ্যন যদি ভুল হয় 0.25 কাটিব মানে 4টা ভুল হ'লে 1 নম্বৰ গতিকে এটাত 0.25 কাটিব সেই গতিকে এই কথাটো আমি যেতিয়া এন্ট্ৰেন্স দিছিলোঁ তেতিয়াও আমি নিজে এন্ট্ৰেন্স দিওঁতে বোধগম্য হ'ব পাৰিছোঁ কিছুমান মোৰ লগৰে হয় কিছুমান লগৰেও মানে কি কৰিলে নিগেটিভ মাৰ্কছ যোনটো আছে সেইটোৰ ওপৰত গুৰুত্ব নিদিলে ভুলে শুদ্ধই সব কি কৰিলে বল কৰি গুচি আহিলে আমাতকেও ভাল মাৰ্কছ কৰিছোঁ বুলি কৈছে যেতিয়া ৰিজাল্ট পৰীক্ষা হলৰ পৰা ওলাই আহিছোঁ আমাতকেও বহুত ভাল মাৰ্কছ কৰিছোঁ বুলি কৈছে কিন্তু পিছত কি হ'ল এন্ট্ৰেন্সত ফেল কৰি গৈছে গতিকে তোমালোকে কি কৰিব লাগিব 0.25 টো মেইন গতিকে এটা কুৱেশ্যনৰ 0.25 কাটিব তাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকে কি কৰিব লাগিব সঠিক প্ৰশ্ন নিজে ভালকৈ জনা প্ৰশ্নহে উত্তৰ কৰিবা যদি নাজানে সেইকেইটা নকৰাই ভাল নহলে জনাত যিমান নম্বৰ পাইছিলা সেইকেইটাও মাইনাস হৈ যাব ই নম্বৰত আছে ফৰ মেথমেটিক্স সাবজেক্ট কি কৈছে গণিত সাবজেক্টৰ কাৰণে DUPGET shall be of 150 marks 2 hours duration contains 75 objective type multiple choice question MCQ 2 marks is ইয়াত গণিতৰ কাৰণে কি বুলি কোৱা হৈছে 150 মাৰ্ক থাকিব বুলি কৈছে 150 মাৰ্ক থাকিব সময় হ'ব 2 ঘণ্টা 75 objective type multiple choice question থাকিব কিন্তু প্ৰত্যেকটো কুৱেশ্যনে কি হ'ব 2 নম্বৰ থাকিব বুলি কৈছে 150টা 150 নম্বৰ হ'ব কিন্তু কুৱেশ্যন থাকিব 75টা আৰু সেই 75টা কুৱেশ্যনৰ কি হৈ যাবগে এটা 2 নম্বৰকে থাকিব বুলি কৈছে there shall be a provision of negative marking of 0.5 marks 0.5 marks for incorrect question ইয়াত কিমান থাকিব 0.5 marks থাকিব মানে এটাত কি হ'ব 0.5 marks negative হলে কাটিব F number option to পঢ়িছো the candidate shall be required to appear the DUPGET in the OMR sheet and the equivalent process shall be done by the automated electronical operated system OMR sheet খন কেনেকৈ হ'ব তোমালোকে বল কৰিব লাগিব আৰু এটো ইলেক্ট্ৰনিক্যালি মানে এটো অপাৰেটেড সিস্টেম যেটো হৈছে ইয়াৰ ৰিজাল্ট ইয়াৰ বহি কেনেকৈ চাব এটো ইলেক্ট্ৰনিক্যাল কম্পিউটাৰতে চাব হেতু কথা কৈছে OMR sheetত তোমালোকে DUPGET দিব লাগিব DUPGET মানে ডিব্ৰুগড় ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট ইউনিয়ন ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ কি হ'ব এন্ট্ৰেন্স প্ৰৱেশ পৰীক্ষা তাহলে জিটো আহিলে the DUPGET score shall be valid for admission in the current academic season DUPGETৰ যোনটো এডমিশন তোমালোকে এন্ট্ৰেন্স দিয়াৰ পাছত যোনটো মাৰ্কস পাবা এন্ট্ৰেন্সত হেতু কিহৰ ভ্যালিডিটি কিমান আছে এডমিশনৰ কাৰণে 2024-25 কাৰণে আছে কিন্তু অহা বাৰলৈ নাই তবে আহিলে নেক্সট মোৰ স্বাস্থ্যটো পানী লাগি থকা কাৰণে স্পষ্ট কৰবাত নহব পাৰে শব্দ ওয়াৰ্ডত গতিকে ভুল হলে শুধৰাই লব আপোনালোকে সিৰিয়েল নাম্বাৰ আছে সেন্টাৰ টেষ্ট সেন্টাৰ কেটা আছে 12টা সেন্টাৰ আছে সেন্টাৰ কোড কিমান আছে হেখিনি কৈছো যিসকলে পঢ়ি আছে গম পাইছে যিসকলে তেওঁলোকে বুজিয়ে পাব তথাপি মই পঢ়ি দিছো সেন্টাৰ আছে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি চৰাইদেউ গুৱাহাটী নিৰজুলি অৰুণাচল প্ৰদেশ ডিমাপুৰ নাগালেণ্ড সেন্টাৰ আছে ডিব্ৰুগড় 1 তিনচুকীয়া 2 শিৱসাগৰ 3 যোৰহাট 4 গোলাঘাট 5 মাজুলী 6 লখিমপুৰ 7 ধেমাজি 8 চৰাইদেউ 9 গুৱাহাটী 10 নিৰজুলি অৰুণাচল প্ৰদেশ 11 আৰু ডিমাপুৰ নাগালেণ্ড 12 H number option for any other details regarding DUPGET 2024 please see the relevant audience annexa 4 আৰু যদি কিবা ডিটেইলছ লাগে তাৰ annexa 4 এখন হয়তো ইয়াতে আছে মেবি এটাচ কৰি থৈছে গতিকে হেখনো চাব লাগিব তাৰপা ইয়াত আহিলে I number DUPGET 2024 সেন্টাৰ খিনি কথা কলে আকৌ না DUPGET 2024 shall be held in the test center of the following place ক'ত হ'ব হেতু কথা কৈছে The candidates shall select their test center while applying
online for appearing in the DUPGET. Send of test center shall not be allowed after final submission of the online application. মন কৰিবলগীয়া কথা, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে DUPGETৰ যোনবোৰ চেণ্টাৰ এপ্লাই কৰোঁতে কি কৰিব লাগিব, আমাৰ ষ্টুডেণ্টসকলে ভালকৈ চিলেক্ট কৰিব লাগিব। কিন্তু যেতিয়া এবাৰ চিলেক্ট কৰি দিব, সেই চিলেক্ট কৰাৰ পিছত নেক্সট বাৰ কি হ'ব, ফৰ্মখন অনলাইন এপ্লিকেশ্যনখন যেতিয়া ছাবমিট হৈ যাব, সেইখন কিন্তু পিছত ছাবমিট হোৱাৰ পিছত অনলাইন চেণ্টাৰখিনি কি কৰিব নোৱাৰিব, মানে পৰীক্ষাৰ চেণ্টাৰকেইটা চেঞ্জ কৰিব নোৱাৰিব। এইখন নটিছখন আহিছিলে 7 মে 2024 তাৰিখে। চি নম্বৰ আকৌ আহিলে, দ্য ভেনিউ অফ দ্য টেষ্ট চেণ্টাৰ শ্বেল বি নটিফাইড লেটাৰ অন। কি কৈছে, যোনবোৰ চেণ্টাৰ ঠাইখিনি ক'ত নটিফাই কৰিব, পৰৱৰ্তী সময়ত কি কৰিব, নটিফাই কৰিব। কেণ্ডিডেট আৰ এডভাইজ টু ভিজিট দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইট ফ্ৰিকুৱেণ্টলি টু গেট দেয়াৰ টেষ্ট ভেনিউ। ক'ত ক'ত এণ্ট্ৰেঞ্চ টেষ্টখিনি হ'ব সেইখিনি পৰৱৰ্তী সময়ত উল্লেখ কৰিব। গতিকে এণ্ট্ৰেঞ্চ দিয়া ছাত্ৰ ছাত্ৰীসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট, হয়তো ইয়াত যদি উল্লেখ কৰা নামে কৈ দিছোঁ dibru.ac.in, মনত ৰাখিবা dibru.ac.in। 2 নম্বৰ ছাবজেক্ট ক'ত, এইখিনি তোমালোকে চাই ল'বা যে ছাবজেক্ট কি কি আছে। এন্থ্ৰপলজি, আছামিজ, এপ্লাইড জিঅ'লজি, এপ্লাইড সাইকোলজি, বড়ো, বায়োটেকনলজি এণ্ড বায়' ইনফৰ্মেটিভ, কেমেষ্ট্ৰি, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, লাইফ চায়েন্স, বটানী, লাইফ চায়েন্স, জুলজি, মেথমেটিক্স, মাছ কমিউনিকেশ্যন, M.Com ফাইনেন্স, M.Com মাৰ্কেটিং, M.Ed পলিটিকেল চায়েন্স, ফিলচফি, ফিজিক্স, ছচিয়লজি, ষ্টেটিষ্টিক, ওমেন ষ্টাডিজ, MCA, MTTM। গতিকে ছাবজেক্টখিনি দেখিলা আৰু ক'ডখিনি। ইয়াত ষ্টাৰ মাৰ্ক এটা দিছে, MSc in Life Science is a single postgraduate program. However, the DUPGET 2024 shall be conduct of life science, botany and life science zoology. ইয়াত মেইন কথা উল্লেখ কৰিব লাগিব যে MSc মাষ্টাৰ অফ লাইফ চায়েন্স, জীৱ বিজ্ঞানৰ এটা পোষ্ট গ্ৰেজুৱেট যোনটো কোৰ্চ, সেইটো ছিংগুল কোৰ্চ হয়। ইয়াৰ DUPGETটো কোনে পাতিব, লাইফ চায়েন্সৰ সেই বিভাগটোৱে পাতিব বুলি কৈছে। কেনেকৈ পাতিব, ছেপাৰেটলি, পৃথকভাৱে। ইয়াত 2 নম্বৰ আহিলে, শিডিউলছ অনলাইন এপ্লিকেশ্যন ফৰ DUPGET 2024 বিগিনছ। যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ যোনটো অনলাইন এপ্লিকেশ্যন, অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 8/5/2024। অলৰেডি আৰম্ভ হৈ আছে। যদি কোনোবা এতিয়ালৈকে গম পোৱা নাই, এতিয়ালৈকে আবেদন কৰা নাই, আবেদন কৰি ল'ব লাগে অতি সোনকালে। আৰু তোমালোকৰ সুবিধাৰ্থে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, অনলাইন কৰা যোনটো প্ৰচিডিঅ'ৰ বা অনলাইনৰ লিংকটো মই তাত দি দিম। দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন কেতিয়ালৈকে, 26 তাৰিখলৈকে, 26 তাৰিখ 11:55 PM কি কৰিব পাৰিব, অনলাইন কৰি থাকিব পাৰিব। মেইন কথা এই দুটা তাৰিখ তোমালোকে মনত ৰাখিব লাগিব। 8/5/2024 তাৰিখে DUPGETৰ অনলাইন আৰম্ভ হৈছে আৰু 26/5/2024 তাৰিখে DUPGET অনলাইন শেষ হৈছে। শিডিউলছ অফ DUPGET 2024 ডেট এণ্ড ডে। ইয়াত দিছে টাইম, ছাবজেক্ট ইন দ্য গ্ৰুপছ। আচলতে DUPGETটো এটা ডাঙৰ পৰীক্ষা হয়, গতিকে এই পৰীক্ষাখিনি একেদিনাই পতাৰ সম্ভৱ নহয়। সেইকাৰণে তাৰ প্ৰতি লক্ষ্য ৰাখি কি কৰা হৈছে, 6/7/2024 শনিবাৰে 10টাৰ পৰা 12টালৈ কি কি ছাবজেক্ট থাকিব। শিফ্ট 1 এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, কেমেষ্ট্ৰি, এডুকেশ্যন, ইংলিছ, হিষ্ট্ৰী, মেথমেটিক্স। 6/7/2024 শনিবাৰে থাকিব 1:30 পৰা 3:30লৈ শিফ্ট 2 আছামিজ, বড়ো, বায়'টেকনলজি এণ্ড বায়' ইনফৰ্মেটিভছ, ফিলচফি, পলিটিকেল চায়েন্স, MTTM। 7 মে 2024 শনিবাৰে থাকিব 10টাৰ পৰা 12টালৈ শিফ্ট 3 এপ্লাইড সাইকোলজি, ইকনমিক্স, জিঅ'গ্ৰাফি, লাইফ চায়েন্স, বটানী, লাইফ চায়েন্স, জুলজি, M.Ed ফিজিক্স, ষ্টেটিষ্টিক। আৰু 7/7/2024 শনিবাৰে থাকিব 1:30 পৰা 3:30লৈ শিফ্ট M.Com ফাইনেন্স এণ্ড মাৰ্কেটিং, মাছ কমিউনিকেশ্যন, MCA ছচিয়লজি, ওমেন ষ্টাডিজ। গতিকে
মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সুবিধাৰ্থে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষা যিটো প্ৰৱেশ পৰীক্ষাৰ প্ৰচিডিঅ' ইয়াৰ সম্পূৰ্ণ ডিটেইলছ পাৰ্টকৈ মই আপোনালোকলৈ আগবঢ়ালোঁ। তাৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ প্ৰথম অংশ চাব আৰু সেই প্ৰথম অংশটো চোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এই ভিডিঅ'টো দ্বিতীয় অংশ চাব। গতিকে আপোনালোকৰ সুবিধাৰ্থে মই কি কৰিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয় এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰচিডিঅ'টো সম্পূৰ্ণ কি কৰিলোঁ, এই RC লখিমপুৰ ইউটিউবৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ বা ভাগ বতৰা কৰিলোঁ। গতিকে চেণ্টাৰ ক'ত কি হ'ব, কেতিয়া হ'ব, অনলাইন কেতিয়া হ'ব, অনলাইনৰ লাষ্ট ডেট কেতিয়া, কোনকেইটা চিফত কোনকেইটা ছাবজেক্ট আছে, এইখিনি মই আপোনালোকৰ সুবিধাৰ্থে আগবঢ়াই দিলোঁ। আৰু নেক্সট ভিডিঅ' পাৰ্টটোত মই এটা কথাই শ্বেয়াৰ কৰিম যে হাউ টু এপ্লাই, কেনেকৈ DUPGETৰ কাৰণে কম্পিউটাৰ চেণ্টাৰত 100 টকা পইচা নিদিয়াকৈ আপোনালোকে নিজে আবেদন কৰিব পাৰিব, সেই সম্পৰ্কত মই কথা পাতিম। গতিকে আপোনালোকে যদি RC লখিমপুৰ ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেল সম্পৰ্কীয়, এডমিশ্যন ফিজ সম্পৰ্কীয়, ডিপাৰ্টমেণ্ট সম্পৰ্কীয় যিমান যি ভিডিঅ' আহিব লাগে বা এণ্ট্ৰেন্সৰ ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি হয়, কোনবোৰ কণ্টেক্ট নাম্বাৰ লাগিব, হেল্প ডেস্কৰ নাম্বাৰ আপোনালোকৰ কাৰণে আগবঢ়োৱা হ'ব। গতিকে চেনেলটোৰ সৈতে আপোনালোকে এটা ধাৰাবাহিকতা ৰক্ষা ৰাখিব। গতিকে আজিলৈ আহোঁ, আপোনালোক সকলোলৈ ধন্যবাদ জনালোঁ।